ओ हो অঞ্জনা করুঁ কি না পাও ভাবি পকা হলে গছতে থৌনে বাদুলিলে ভুকুতে কণ্ঠটো পকা হলে গছতে থৌনে বাদুলিলে ভাল পাওঁ বুলি তোকে কব পৰা হলে তোৰে লগৰ জনীক যাওনে কি কবলে অঞ্জনা খামুচিৰ কিটকিটনি গাভৰুৰ মুখতে খিটখিটনি গৰমত খামুচিৰ কিটকিটনি গাভৰুৰ মুখতে খিটখিটনি দুজনী লগ হলেই মেলিব পাতনি মোৰ কথা তাতে ওলায় কি জানি অঞ্জনা
খুট মাৰিলে বেজেহে জাৰিব কোনোবাই ভাঙিলে কোনোবাই তৰিব সাপে খুট মাৰিলে বেজেহে জাৰিব কোনোবাই ভাঙিলে কোনোবাই তৰিব তয়ো বোলে সঁচাই মোলে কৰি আছ খং তোকে আনিম বুলি ভাবো মনত কি যে ৰং তয়ো বোলে সঁচাই মোলে কৰি আছ খং তোকে আনিম বুলি ভাবো মনত কি যে ৰং আনিব পৰা নাই কিয় জাননে ঐ আমাৰ পিতাই যে অভং ঐ আমাৰ পিতাই যে অভং ভুৰুকাতে হাতী কোনেনো ভৰাব বুজনক বুজাই কোনেনো মৰিব ভুৰুকাতে হাতী কোনেনো ভৰাব বুজনক বুজাই কোনেনো মৰিব নমৰে বোলে কাছৰ মঙ এৰালে চলং তোৰে ঘৰৰ লগত বোলে নকৰে তেওঁ খং নমৰে বোলে কাছৰ মঙ এৰালে চলং তোৰে ঘৰৰ লগত বোলে নকৰে তেওঁ খং কোনেও নুবুজা কিয় জাননে ঐ আমাৰ পিতাই যে অভং ঐ আমাৰ পিতাই যে অভং সাপে খুট মাৰিলে বেজেহে জাৰিব কোনোবাই ভাঙিলে কোনোবাই তৰিব সাপে খুট মাৰিলে বেজেহে জাৰিব কোনোবাই ভাঙিলে কোনোবাই তৰিব তয়ো বোলে সঁচাই মোলে কৰি আছ খং তোকে আনিম বুলি ভাবো মনত কি যে ৰং তয়ো বোলে সঁচাই মোলে কৰি আছ খং তোকে আনিম বুলি ভাবো মনত কি যে ৰং আনিব পৰা নাই কিয় জাননে ঐ আমাৰ পিতাই যে অভং ঐ আমাৰ পিতাই যে অভং পিতাই যে অভং ঐ আমাৰ পিতাই যে অভং সঁচা কথা ক'লে তোমাতকৈ ভাল কাকো নালাগে মৰমী হিয়াখন তুমি চালো মই কাহানীয়ে সঁচা কথা ক'লে তোমাতকৈ ভাল কাকো নালাগে মৰমী হিয়াখন তুমি চালো
জান অকলে থকাটো টান উদঙীয়া বুকুতে লিখি ললো তোমাৰ নাম ভুলতো কেতিয়াও নাপাহৰো তোমাৰ নাম জানো তোমাক কেতিয়াকে পাম ঐ জানো তোমাক কেতিয়াকে পাম সঁচা কথা ক'লে তোমাকৈ ভাল কাকো নালাগে দিবালি চৰত বহুৱা ফুল ফুলা দেখা পায় ফাগুনি পচুৱাই মৰমৰে চুমা যাচি যায় নদী বালি চৰত বহুৱা ফুল ফুলা দেখা পায় ফাগুনি পচুৱাই মৰমৰে চুমা যাচি যায় তোমারো গাতে সাথে মারি যাম দুগুনাই পিরিতিরে বোয়ামে বুকুতে বান না ভাবি তোমার কথা থাকিব নোৱাৰি জান পাহৰিব নোৱাৰিম তোমাক ঐ পাহৰিব নোৱাৰিম তোমাক নদী বালি চৰত বহুৱা ফুল ফুলা দেখা পায় সঁচা কথা ক'লে আলুখি বদলতি যারে খাই নাই সে সাগে পরীক্ষাত ফেল ভালো হব পায় আৰু কলে মোর ভাগ্য রেখা একেবারেই নাই 4 বছর খনির দশা কিনু করা যায়
হাতোৱালো শিৱদৌলত দিগদাৰে খাই নাই চাগে পৰীক্ষা ফেল পালো হ'ব আৰু ক'লে মোৰ ভাগ্যৰে খাই একেবাৰে নাই 4 বছৰ খনিৰ দখা কিনো কৰা যায় ইফালেও নাই সিফালেও নাই ইফালেও নাই সিফালেও নাই দুখ কানিবও লাগে কিনো কৰা যায় হাতোৱালো শিৱদৌলত দিগদাৰে খাই নাই চাগে পৰীক্ষা ফেল পালো হ'ব আৰু ক'লে মোৰ ভাগ্যৰে খাই একেবাৰে নাই 4 বছৰ খনিৰ দখা কিনো কৰা যায় জোপাই ইণ্টাৰভিউতে হাই পুলিচৰে চাকৰিকে পামে বুলি হাই এতিয়াহে বুজি পালো ভাবি লাভেই নাই 80,000 নিদিলে বোলে কোনো আশাই নাই